নমস্কাৰ, শুভ সন্ধ্যা। আমি আজি আহি পালোহি শিক্ষাজ্যোতি লাহনৰ বাসগৃহত। আজি আমি বিশেষভাৱে তেখেতৰ প্ৰস্তুতি চাবলৈ আহিলোঁ। আহি ভাল লাগিলে, বিহু এক বিশাল পৰিৱেশ। তো আমি ভাবিলোঁ আজি অনুষ্ঠানটো আমাৰ ৰাইজলৈ অকণমান প্ৰেৰণ কৰি দিওঁ। তাকে আমাৰ পোহৰ ৰেঙনি দৰ্শকলৈ এই অনুষ্ঠানটো আগবঢ়াই দিছোঁ। তো শিক্ষাজ্যোতি, কেনেকুৱা চলিছে বিহুৰ প্ৰস্তুতি? বিহুৰ প্ৰস্তুতি ভালেই চলি আছে। ঠিক আছে। এবাৰ বিহু মানে কেনেকুৱা ধৰণৰ গীতৰ প্ৰস্তুতি কৰিছা তুমি এবাৰ? এইবাৰ ভগৱন্তৰ গীত আদি কৰি চাৰু গোহাঁইদেৱৰ গীত, তাৰপিছতে জুবিন গাৰ্গৰ গীত, বিহুগীত, তেনেধৰণৰ গীতসমূহ লৈছোঁ। বহুত বঢ়িয়া। আৰু গীতৰ অনুপ্ৰেৰণা তুমি পোনপ্ৰথমে ক'ৰ পৰা পাইছিলা? অকণমান কোৱা নেকি? মই গীতৰ প্ৰথম অনুপ্ৰেৰণা মোৰ দেউতাৰ পৰা পাইছোঁ। তাৰপিছতে মই ক্লাছ 2 মানৰ পৰা শ্ৰীমতী জ্যোতিফুল বৰগোহাঁই বাইদেউৰ ওচৰত শিকিবলৈ গ'লোঁ। তাৰপিছতে তাত 3 বছৰমান শিকাৰ পাছত মই শ্ৰীমতী প্ৰিয়ংকা শইকীয়া বাইদেউৰ ওচৰত শিকিবলৈ গ'লোঁ। তাত শিক্ষা লৈ আছোঁ তাত। শাস্ত্ৰীয় সংগীত শিকিব লাগে মানুহ, বৰ ভাল হৈছে, ভাল এটা প্ৰয়াস কৰিছা। তো আমি গম পাইছোঁ তোমাৰ দেউতা এজন ভাল বিহুৱা, অসমৰ বিভিন্ন মঞ্চত তেখেতে বিহু পৰিৱেশন কৰিছে। তো দেউতাৰ বিষয়ে অকণমান কোৱা ৰাইজক, অকণমান দেউতাৰ মানে কেনেকৈ তোমাক গানৰ ক্ষেত্ৰখনত আগবঢ়াইছে অকণমান কোৱা। প্ৰথমবাৰৰ মোক দেউতাই গান গাবলৈ শিকাইছিলে আৰু তেওঁ মোক বহুত সাহস দিয়ে, আগলৈ কৰি যাবলৈ যথেষ্ট সাহস দিয়ে। তাৰপিছতে তেওঁ মোক বিহু গীতসমূহ শিকায়। তাৰপিছতে গীতত কিদৰে কাজসমূহ দিব লাগে বা কিদৰে সেই গীতটো প্ৰস্তুত কৰিব লাগে, তেনেধৰণৰ কথাসমূহ শিকায় দেউতাই। ভাল ভাল প্ৰয়াস কৰিছে দেউতাই, তোমাক যথেষ্ট তোমাক প্ৰশিক্ষণ দিছে। তো আমি দেউতাক যদি অকণমান ৰাইজৰ মাজলৈ আনো, তো ৰাইজেও দেখা পালে ভাল পাব নিশ্চয়। তো দেউতা অকণমান আপুনি আহিব লাগে অকণমান ৰাইজৰ মাজলৈ, আহক। প্ৰথমে মই ৰেঙনি প্ৰেজক সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিহেতু আপোনালোকে আহি আমাৰ ঘৰত, মানে কি ক'ম, ক'বলৈ আৰু ভাষা নাই। যি উঠি অহা এটা নতুন প্ৰজন্মক কিদৰে আগবঢ়াই নিব লাগে, মানে কেনেধৰণে নিব লাগে আৰু কি কৰিলে ভাল হয়, এই অসমীয়া যিবোৰ আমাৰ ধৰক থলুৱা লোকৰ বাদ্যৰ ওপৰত বা গানৰ ওপৰত সেইখিনি শিক্ষা মানে আগবাঢ়ি যাবলৈ যিখিনি সহায় কৰিছে, মানে মোৰ ফালৰ পৰা ক'বলৈ মানে মোৰ ভাষা নাই এটা। আৰু বাকী কি ক'ম, তাক মোৰ জীৱনত এটা আশা আছিলে। ময়ো ভাবিছিলোঁ জীৱনত ধৰক এনেকুৱা আমাৰ অসমীয়া থলুৱাৰ যিবোৰ গীত, ধৰক নাটক বা আপোনাৰ বাদ্যযন্ত্ৰ বজাই এদিন অসমত চিনাকি দিম বুলি। কিছুমান পৰিস্থিতিৰ ক্ষেত্ৰত মই সেই কৰিব নোৱাৰিলোঁ। তথাপিও আজি মই পিছকি যোৱা নাই, মোৰ নিজৰ ল'ৰাটোকে মই আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। যাতে ৰাইজৰ আশীৰ্বাদ লাগেও, সেই আশীৰ্বাদে হয়তো কিমানখিনি কি আগবাঢ়ে, সিও নিজেও কষ্ট কৰিব লাগিব। আৰু এজন গাৰ্জেন হিচাপে ইমানখিনি কি কৰিব পাৰিছোঁ নাজানো, তথাপিও যথেষ্টখিনি তাক মানে মই সহায় কৰিছোঁ। আৰু লগৰ ককাই ভাই হিচাপে ভাবিও দুই এটা কথাও কিছুমান মানে ভুল হ'লেও মই শিকাই দিওঁ।
যিখিনি মোৰ ফালৰ পৰা জানো আৰু প্ৰত্যেক গায়কজনতে মই ক'ব মানে খোজোঁ যে আমাৰ অসমীয়া যিবোৰ থলুৱা গীত মাত নাটক বা বাদ্যযন্ত্ৰ অসমৰ আমি অসমীয়া বুলি ক'ব লাগে প্ৰত্যেককে ক'ব মই বিচাৰোঁ যে নিজৰ ল'ৰা ছোৱালীবিলাকক যে কিবা এটা শিকায় আমাৰ অসমীয়া জাতি কৃষ্টি জীয়াই ৰাখিব পাৰে মই সেয়াকে কওঁ ধন্যবাদ লাহন দা আপোনাৰ ইমান সুন্দৰ মন্তব্য মানে কি নীতি শিক্ষাটো মানুহৰ মেইন আপুনি শিক্ষাটো আপোনাৰ সন্তানক দিছে যাৰ কাৰণে আজি শিক্ষা যদি সকলোৱে ভাল পায় মৰম কৰে তেওঁ সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈছে যথেষ্ট আপোনাৰ অনুদান আছে ভাল হৈছে আৰু এজন পিতৃ হিচাপে তেখেতক ধুনীয়া যথেষ্ট গাইড কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত আপুনি নিজৰ বন্ধুৰ দৰে সহায় সহযোগ আগবঢ়াইছে ভাল লাগিলে আপোনাক লগ পাই যথেষ্ট আমাৰ মৰম যাচিছে আপুনি আমাক তো আমি শুনিবলৈ পাইছোঁ তেখেতে লোকবাদ্যৰ শিল্পী লোকবাদ্য বিভিন্ন লোকবাদ্য বজাই আমাৰ শিক্ষাজ্যোতিয়ে তো লোকবাদ্যৰ ওপৰত আপুনি দুএষাৰ অকণমান আমাৰ দৰ্শকক ক'ব নেকি লোকবাদ্য বজাই মানে একচুৱেলি সি আনুষ্ঠানিক শিক্ষাও লৈ আছে যিহেতু খোল নেগেৰা আমাৰ বিহুত বজোৱা যি মহিমা পেঁপা বাঁহী গগনা নাজানো ভৱিষ্যতলৈ কি হয় কিবা এটা শিকি যাওক অন্ততঃ ক'ৰবাত মানে অলপ কিবা এটা কৰি দিব বা ক'ৰবাত বিহুৱে ওলালে ঢোলটো অলপ বজাই দিব পাৰিলে ক'ৰবাত আমাৰ অসমীয়া ভাওনাই হ'ল সেই খোলটো অলপ বজাই দিব পাৰিলে ক'ৰবাত আমাৰ আপোনাৰ ধৰক দিহানাম হ'ল তাত নেগাটো বজাই দিব পাৰিলে তেনেধৰণে যে সি যে গৈ যে ধৰক মানে এইখিনিকে কৰিব লাগে সেইটো বুলিও মই নহয় লগত কিন্তু বিশেষকৈ প্ৰত্যেকজন মই উঠি অহা নতুন প্ৰজন্মক কওঁ যে ওলাই আহক এইবিলাক শিকিব লাগে লগতে নিজৰ শিক্ষা যিটো আমাৰ সেইটো লগতে জীয়াই ৰাখি আমাৰ অসমীয়া জাতি কৃষ্টিবিলাক জীয়াই ৰাখিব লাগে তাৰ বাবে সকলো আমাৰ অসমবাসী গাৰ্জেন আৰু অসমবাসী উঠি অহা নতুন প্ৰজন্মক মই অনুৰোধ জনাওঁ ধন্যবাদ লাহন সঁচাকৈ আপোনাৰ মনটো বৰ বিশাল আৰু যাৰ সৃষ্টিত আপুনি ইমান ধুনীয়া গীত ৰচনা কৰে বিহু ক্ষেত্ৰখনত বহুত কাম কৰিছে আপোনাৰ বাসগৃহ আমাৰ বিহু সম্ৰাট আমাৰ ৰঞ্জিত ককাইদেউৰ ঘৰৰ আপোনাৰ ঘৰৰ প্ৰায় লগালগি আমি বিশেষ সূত্ৰে গম পালোঁ অসমৰ মানে বিহুৰ সংগীতৰ তাৰকা ৰঞ্জিত গগৈ ডাঙৰীয়া আৰু আপোনাৰ ঘাইঘৰ প্ৰায় লগালগি আপোনালোকৰ তেখেতৰ গীতটো বিশ্বই তেখেতৰ গীতবিলাক জানে অসম ভাৰত তথা বিশ্বই তেখেতৰ গীতবিলাক জানে বিভিন্ন অনুষ্ঠান কৰিবলৈ তেওঁ বাহিৰত যায় বিদেশত যায় তো আপুনি সেই তেখেতৰ পুৰণিকলীয়া গীতবিলাক ৰাইজৰ মৰমৰ গীতবিলাক বিষয়ে দুএষাৰ ক'ব অকণমান যদি আমাক মনত পেলাই দিয়ে সঁচা কথা ক'বলৈ ৰঞ্জিত দাৰ আমাৰ ঘৰৰ গাঁৱৰ একেই ওচৰ আছিল মোৰ ককাইদেউ সম্বন্ধীয় হয় মই ককাইদেউ সম্বন্ধীয় মানে ককাইদেউৱে হয় আৰু তেখেতে খুব ঢোল বজাইছিলে প্ৰথমতে ওজা আছিলে আৰু মই খুব ঢোল বজাইছিলোঁ আৰু বজাইছিলোঁ মানে বজাবলৈ শিকিছিলোঁ আৰু বৰ্তমান জানো বুলিও নকওঁ বৰ্তমান শিকিবলৈ আৰু বহুত বাকী আছে কিন্তু তেখেতে আমাৰ আগত কিছুমান ওজা মাৰিছিলে যেনেধৰণৰ তিতা ভেকুৰী তিতা এনেকুৱা ধৰণৰ আৰু তেখেতে কিছুমান পুৰণা কলীয়া গানবিলাক আমাৰ গানবোৰ শুনোৱাই গীতবিলাক গাইছিলে ভাল লাগে আজিও ককাইদেউ ধৰক আমাক লগ পালে ভালকৈ সোধে আৰু গাঁৱৰ তেখেতে বহুতখিনি উঠি অহা প্ৰজন্মক মানে এইবিলাক অনুষ্ঠানলৈ যাবলৈ সহায় সুযোগ মানে সুবিধাও কৰিছে যাব পৰা নাই কিছুমান পৰিস্থিতি মানে আছে কিছুমান তাত বহুত দিনৰ বহুত কথা তেখেতৰ পুৰণিকলীয়া গীতবিলাক একচুৱেলি সঁচাকৈ শুনিলে ভাল লাগে আজিকালি সেইবিলাক গীত নোগোৱাই হ'ল যেনেকৈ ধৰক গৰম গ'লে নালাগে ফুলা মিচনি বিহু গ'লে নালাগে তোমাক নাচা সঁচাকৈ ভাল লাগে তেওঁৰে গান সেইবিলাক আছে শুনিছোঁ ৰাইজেও শুনিছে আৰু কি ক'ম যথেষ্ট মৰম যথেষ্ট ভাল পোৱা ভাল লাগে এইবিলাক গীত খুব ধুনীয়া এতিয়া আমি অকণমান গীতৰ মাজলৈ যাম ভাল লাগিলে আপোনাক লগ পাই আগন্তুক দিনত আপোনাৰ লগ কৰা প্ৰতিশ্ৰুতিৰে আকৌ যাতে আপুনি এনেদৰে আমাক মৰম সঁহাৰি আগবঢ়ায় তাৰে কামনা কৰিলোঁ ধন্যবাদ লাহন দা শিক্ষাজ্যোতি আহা আমাৰ মঞ্চলৈ
আৰু এইখিনিতে আমাৰ সংগীত শিল্পী কেইগৰাকীক অকণমান পৰিচয় কৰাই দিওঁ। আমাৰ মাজত আছে আমাৰ সকলোৰে মৰমৰ এয়া ৰাজু বিশ্বকৰ্মা ককাইদেউ, অনাতাঁৰ শিল্পী তেখেতে, বহুত বহুত পুৰণি শিল্পী। আজি সংগীতৰ যাত্ৰাত তেখেতে প্ৰায় 30 বছৰ ধৰি কাম কৰি আছে। ৰাইজে চিনি নাপায়, কিন্তু বিভিন্ন অনুষ্ঠানত তেখেতে থাকে। আৰু অসমৰ একমাত্ৰ চাহ জনগোষ্ঠীয় যিখন নাট্য মঞ্চ আছে, তাতো তেখেতে বহুত দিন ধৰি কাম কৰিছে। সাজন দা, মৃত্যুঞ্জয় কৰ্মকাৰ, বিভিন্ন শিল্পীৰ লগত কাম কৰিছে। যি মঞ্চত য'তেই সৃষ্টি হৈছিলে ধুনীয়া ধুনীয়া গীত, সেইখন মঞ্চত তেখেতে কাম কৰিছে। জলগুৰি নিচিনা ভাল ভাল গান তাত সৃষ্টি হৈছিলে। সাজন দাৰ আৰু বিভিন্ন দেৱৰাজ দা সকলোৱে সৃষ্টি কৰিছিলে। এয়া আমাৰ মাজত আছে ৰাজু দা। ৰাজু দাক অকণমান দেখুৱাই দিয়ক আমাৰ ৰাইজলৈ। এয়া তাতে আছে আমাৰ মৰমৰ শিল্পী যুগল বান্দিছ। আমাৰ যুগল বান্দিছ বিভিন্ন তেখেতে নিজে গীত গাই ৰচনা কৰে। এয়া আমাৰ যুগল বান্দিছ। লগতে আছে আমাৰ মৰমৰ ভাইটি বিষ্ণু কুমাৰ গগৈ। এয়া বিষ্ণু ধুনীয়া বাঁহী বজায়। আৰু ভাইটি ৰঞ্জিত আছে, আমাৰ ভাইটি ৰঞ্জিত। আৰু আমাৰ আছে ৰঞ্জন ভাইটি আছে ঢোলত, বিশেষভাৱে সহায় কৰিছে। আৰু আমাৰ সকলোৰে মৰমৰ লোহিত কাচাৰ, এয়া আমাৰ বৰ মৰম লগা ভাইটি। তেখেতে ধুনীয়া গীত গাই, ঢোল বজায়। এতিয়া আমি আহিম গীতৰ মাজলৈ। তাতে আমি এটি কথা কওঁ, শিক্ষকজ্যোতিৰ আপোনালোকে পোনপটীয়া যোগাযোগ আমাৰ ডেছক্ৰিপশ্যনত পাব। তেখেতৰ ঠিকনাটো তেখেতে ক'ব। এতিয়া ফোনৰ নাম্বাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তেখেতে কৈ দিব। আপোনালোকে গীতৰ বাবে যোগাযোগ কৰিব পাৰিব, বিহু মঞ্চৰ বাবে, বিভিন্ন লোকবাদ্যৰ অনুষ্ঠানৰ বাবে। আৰু তাতে বিহুৰ সকলো ৰাইজক আমাৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আমাৰ মাজত আছে শিক্ষকজ্যোতি লাহন। এতিয়া আমি গীতৰ মাজলৈ যাম। তাতে এটি কথা কওঁ, আপোনালোকে আমাৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব যদি ভাল পায়, আৰু ছাবস্ক্ৰাইব কৰিব, বেল ঘণ্টিটো নিশ্চয় বজাব। সেয়ে আপোনালোকৰ মৰম ভাল পোৱা, আৰু আমাক যাতে এনেকুৱা অনুষ্ঠান আৰু বিভিন্ন শিল্পীবিলাক আমি যাতে আপোনালোকৰ মাজলৈ আনিব পাৰোঁ, তাৰ বাবে অকণমান মৰম সঁহাৰি আগবঢ়ায়, তাৰে কামনা কৰিছোঁ। এয়া আমাৰ মাজত আছে শিক্ষকজ্যোতি লাহন। এতিয়া মই এটি বিহুগীত গাব লৈছোঁ।
ধন্যবাদ। সঁচাকৈ খুব সুন্দৰ গীত, ভাল লাগিলে বিহু বতৰত। তোমাৰ বৰ বিশাল কণ্ঠ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অকণমান বিহু গীত গাই ৰাইজক দিয়া বুলি আশা কৰিলোঁ। আৰু এইখিনিতে কওঁ, আপোনালোকে তেখেতৰ ডিছক্ৰিপশ্যনত লিংক যোগাযোগ ফোন নম্বৰ দিয়া হ'ব, আপোনালোকে তেখেতক যোগাযোগ কৰিব পাৰিব বিহু মঞ্চৰ বাবে, বিভিন্ন লোকবাদ্য অনুষ্ঠানৰ বাবে। তোমাৰ ঠিকনাটো আমাৰ দৰ্শক কৈ দিয়া। মোৰ ঘৰ নামৰূপ থাৰ্মেলৰ দিহিংপথ, কোৱাৰ্টাৰ নম্বৰ D52। দিহিঙৰ পাৰত দিহিং পথত আপোনালোকে তেখেতক যোগাযোগ কৰিব পাৰিব, তাতে আপোনালোকে তেখেতক লগ পাব। আৰু ফোন নাম্বাৰটো কৈ দিয়ে। ফোন নম্বৰটো হৈছে 6001584013। আকৌ এবাৰ কৈছোঁ 6001584013। আপোনালোকে এই নম্বৰটোতে তেখেতক যোগাযোগ কৰিব পাৰিব। আপোনালোকে চাই আছে পোহৰৰ ৰেঙনি, এক সংগীত অনুষ্ঠান। আপোনালোকে যদি এই অনুষ্ঠানটি ভাল পাইছে, আমাক মৰম সঁহাৰি আগবঢ়াব আৰু আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বেল ঘণ্টিটো নিশ্চয় বজাব আৰু বেল ঘণ্টি বজাই আমাক মৰম সঁহাৰি দি আগবঢ়াই দি যাতে আশীৰ্বাদ কৰিব, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ সকলো তৰফৰ পৰা সদৌ অসমবাসীক ৰঙালী বিহুৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।